Welcome back to my YouTube channel. আজি মানে আহিছোঁ আমাৰ থিয়েটাৰ চাবলৈ আপোনালোকে চাই মানে দেখুৱাইছোঁ যাই পেলাই আপোনালোক এতিয়া মানে আহি পালোঁ এই মানে ঘৰবাৰে বনোৱা নাই মানে তাৰে ইয়াৰ পৰা মানে চাই থাকিব আপোনালোকে গাইছ এটা দুখৰ খবৰ মানে আমি টিকেট নাপালোঁ মানে এতিয়া ছেকেণ্ড শ্ব' চাব লাগিব ছেকেণ্ড শ্ব' চাবৰ কাৰণে এতিয়া ৰখি আছোঁ আৰু এতিয়া আমি হোটেলত কিবা খাব আহিছোঁ গাইছ চাওক হোটেলত আহিছোঁ তুমি কি হেবি কওঁ তুমি কি হেবি চব হোটেলত আছে গাইছ কি নাই কেনা লাগছে থিয়েটার সবাই হ্যাঁ তোর কেনা লাগছে কদি এ গাইছি মসজিদ রিসামিন মাংস ন আসামিন তো গাইছ চাক কিমান দীঘল হবার আমি এতিয়া বাহিৰৰ পৰা চাই থাকিব লগা হৈছে আৰু ছেকেণ্ড শ্ব' আহিলে বহুত টাইম আছে গাইছ ইমান ধৰি মানুহ বৰ হৈ আছোঁ কিন্তু বাহিৰৰ পৰা অলপ দেখা পাই গাইছ তথাপিতো চাই আছোঁ আৰু কি কৰিম মানে উপায়টো নাই আমি ছেকেণ্ড শ্ব' চাম আৰু ভিতৰৰ পৰা দেখুৱাম গাইছ চবে ছেকেণ্ড শ্ব'ৰ কাৰণে ইয়াতে বহি আছে ৰাস্তাত কি কৰিম আৰু উপায়টো নাই আৰু কি কৰিম উপায়টো আলহ নাই চাওক গাইছ গোটাই লাই বহি আছে আমি ডাকু বুলিয়ে নাই কওঁ কিন্তু ডাকু নহয় গাইছ আমি এতিয়া ভিজা মেকুৰ বহি আছোঁ গাইছ কি ক'ব আৰু যদি দুখৰ খবৰ আহি পেলাই টিকেটটো নপলদক আমি ডাকু বঢ়িয়া ঘণ্টা বহি বৰ হৈ গ'ল আৰু এতিয়া আমি গোটেইকেইটা লগ লাগি এতিয়া গেম খেলাওঁ গাইছ আপোনালোকে চাই থাকিব আৰু যদি ভিতৰত সোমাব পাৰোঁ কিবাকে দেখুৱাম আপোনালোকক ভিতৰত ছেকেণ্ড শ্ব' চাবৰ কাৰণে টিকেট কৰিছোঁ গাইছ ছেকেণ্ড শ্ব' যদি আপোনালোকক চাই থাকিব চাব গেমত ব্যস্ত গাইছ এটা বাজছে আৰু এইগিলা ফ্ৰী ফায়াৰ গাইছ গেম গাইছ চব দুখ গাইছ চবৰে দুখ গাইছ কি কৰিব মানে প্ৰথম শ্ব' চাব নাপালাক না গাইছ ছেকেণ্ড শ্ব'ত কি হ'ল এতিয়া কিবাকে 3 ঘণ্টাৰ মূৰত শেষ হ'ল ধৰক গাইছ কিবাকে কিবা অলপকৈ মানুহ ওলাই আহি আছে গাইছ চাপ অলপকৈ আহি আছে আৰু অলপ দেৰিকৈ চাব ৰ'ব মানুহ গাইছ কিবা চব কি অসমৰ বাহিৰ বেছিলে কি হয় কেতিয়াৰ বাৰ ৰক্ষা কৈছোঁ কাটি দে হয় নেকি গাইছ শান্তিত চাম বুলি ভাবছিলোঁ তো শান্তিটো বহুত শান্তি পালোঁ বৰষুণ আহি পেলাই আকৌ গাইছ এতিয়া ভিতৰে পাতি উঠিছে এতিয়া আমাৰ মাথা এটা গোটেই ভিজি গ'ল কি কৰিম গাইছ এতিয়া ভিজি ভিজিলোঁ চাই যাব লাগিব প্ৰস্তুতি বেগ
যিহেতু আইছোঁ ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ মই সেটা চাল হালকা থেকে আমি ঘৰত যাই আছোঁ মানে কি ক'বা গাইজ বৰষুণ জিকি একদম চিয়াৰ মাথাত লৈ আহিলোঁ চাইছোঁ চাম বুলি আহিছোঁ এইটো চামেই আৰু চাইছোঁ মানে যাই আছোঁ আমি এতিয়া গাড়ী আনিবৰ কাৰণে দাউৰি আছোঁ গাইজ কি ক'ম বোলে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকৰ কাৰণে বহুত কষ্ট কৰিছোঁ গাইজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নপৰিব গাইজ আজিলৈ বাই বাই আৰু নতুন ভিডিঅ'ত লগ পাইছোঁ জয় হওক